চাওক, আজি আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতি দেৰগাঁও আঞ্চলিক সমিতিয়ে অখিল গগৈ সহ বিদ্যুৎ শইকীয়া আৰু যিসকল কাৰাবন্দী কৰি থৈছে কা বিৰোধী আন্দোলনখনত নিজৰ বলিষ্ঠ কণ্ঠ দাঙি ধৰাৰ বাবে, অসমীয়া ৰাইজক নেতৃত্ব দিয়াৰ বাবে যিসকলক কাৰাবন্দী কৰি থৈছে মাওবাদী সজাই, তাৰ বাবে আমি আজি দেৰগাঁও আঞ্চলিক ছাত্ৰমুক্তি সংগ্ৰাম প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি এটা কথা স্পষ্টৰূপে বিজেপি চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যে অখিল গগৈক তেওঁলোকে যিদৰে ভুৱা গোচৰত, বিদ্যুৎ শইকীয়াক তেওঁলোকে যিদৰে ভুৱা গোচৰত জেলত কাৰাৰুদ্ধ কৰি থৈছে, আমি পোনপ্ৰথমে তাক গৰিহণা দিছোঁ।